গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই বাৰু। আজি আমি আহিলোঁ এডিএৰি এক্সাম দিবলৈ গ্ৰেড 3ৰ আৰু আমি ঘৰৰ পৰা আজি ওলাইছিলোঁ 4টাতে, কাৰণ আমাৰ সেইফালে জাম হ'ব বুলি, কিন্তু আমি আহি পালোঁ 6:30টাত। এইখনেই হ'ল SPMS কলেজ শুৱালকুছিৰ আৰু আগত আমাৰ গাড়ী আছে। আমি এনেই অকণমান ওলাই আহিছিলোঁ আগৰ ফালে। গাইছ, আমাৰ পিকনিক যেনে হৈছে এইবোৰ। এয়া আমাৰ টিফিন, আমি আহি পালোঁ এতিয়া। হাই কৰি দিয়া, হাই কৰি দিয়া। ৰাতিপুৱাৰ চাহটো দেখাই দি। যিয়ে কি নহওক গাইছ, এক্সাম দিলোঁ, ভাল হয় বেয়া হয় পিছৰ কথা। এক্সাম দিলোঁ আৰু আহিছোঁ যেতিয়া শুৱালকুছি, পিছততো ক'ত দেখা পাম আৰু দেখা নাপাবও পাৰোঁ। গতিকে আহিছোঁ যেতিয়া ইয়াতে এপাক সোমাই যাওঁ বস্ত্ৰ উদ্যানত শুৱালকুছিৰ। গতিকে আমি বস্ত্ৰ উদ্যানত সোমাম এতিয়া। এইফালে গোটেই ষ্টুডেণ্টবোৰ গৈ আমি এতিয়া এক্সাম দিলোঁ, দি শুৱালকুছিৰ এইফালে শুৱালকুছি বস্ত্ৰ উদ্যানত আমি সোমালোঁ। গতিকে সোমাই পেলাই আমি অকণমান ইয়াতে জিৰণি ল'লোঁ আৰু সেয়া লগৰকেইটা আমি মানে ইয়াতে টিফিন খালোঁ। খাই পেলাই ইয়াৰে দৃশ্যটো অকণমান চালোঁ, বহুত ধুনীয়া লাগিছে আৰু আমিনো কেতিয়ালৈ আহিম। গতিকে আমি এবাৰ সোমাই চালোঁ। তো আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আজি ৰাতিপুৱা আহি পাইছোঁ 6:30তে। আমি ঘৰৰ পৰা 4টাতে ওলাইছিলোঁ। তাৰপিছত একদম আমাৰ অৱস্থা বেয়া হৈ গৈছে। ৰাতিটো ভালকৈ টোপনিও অহা নাই। বাকী পৰীক্ষা দিলোঁ, এক্সাম ইমান বেয়া হোৱা নাই, বাকী ঠিকেই আছে এক্সামখিনিও। বাকী ৰিজনিংখিনি অকণমান মই টান পাইছোঁ, সিহঁতেও কৈ আছে মেথছখিনি অকণমান টান পাইছে, বাকী মোৰো তেনেকুৱাই। বাকী ঠিকেই আছে। সিমান পঢ়া নাছিলোঁ, তথাপি মানে এক্সামটো বেয়া হোৱা নাই আৰু ইমানো। তাৰপিছত সেইটোৱে আৰু ৰাতিপুৱাতে সোনকালে আহি পালোঁ। তাৰপিছত বাকীখিনি অহাৰ টাইমত মানে একো দেখুওৱা নহ'ল আৰু একো ভিডিঅ' কৰি নাথাকিলোঁ। গতিকে এতিয়া যোৱাৰ সময়ত আমি ভিডিঅ'টো কৰিম আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ এইকেইজনীয়ে এতিয়া খেলি আছে বাচ্চা। আপোনালোকে এবাৰ চাওক, ওপৰৰ ফালে কিমান ধুনীয়া কলগছ, কিন্তু তলৰ ফালে কলগছ নহয়। চাওকচোন এডাল কি গছ হ'ব পাৰে, ক'ব কমেণ্ট কৰি।
এতিয়া আমি যাওঁ আৰু খেলিলোঁ, তাৰপিছত চালোঁ আৰু আপোনালোককো দেখালোঁ আৰু এতিয়া আমি ঘৰলৈ আৰু ঘৰমা হওঁ আৰু এতিয়া সিমান আৰু এক্সাম দিব আহি ঘূৰিলোঁ ফুৰিলোঁ এক্সাম দিলোঁ অলপ এনজয় লাগে দিয়কচোন হয়নে নহয়।